মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ৭৫ বছৰীয়া বৃদ্ধাৰ ৰেলৰ খুন্দাত মৃত্যু মৃত বৃদ্ধাগৰাকী হ'ল দময়ন্তী ভৰালী পথে ছাগলী এৰাল দিবলৈ যাওঁতে ৰেলে খুন্দিয়াৰ ফলত মৃত্যু হয় দময়ন্তী ভৰালীৰ ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় আৰু এই ঘটনাই এতিয়া অঞ্চলজুৰি শোকৰ চাপ পেলাইছে পুনৰ জনাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বকোৰ বালাপাৰাত শোকাবহ ঘটনা ৭৫ বছৰীয়া বৃদ্ধাৰ ৰেলৰ খুন্দাত মৃত্যু হয় মৃত বৃদ্ধাগৰাকী হ'ল দময়ন্তী ভৰালী পথে ছাগলী এৰাল দিবলৈ যাওঁতে ৰেলে খুন্দিয়াৰ ফলত মৃত্যু হয় দময়ন্তী ভৰালীৰ ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায় আৰু এই ঘটনাই অঞ্চলজুৰি শোকৰ চাপ পেলাইছে কৈছে ময়ো বাটত সেইবিলাক চাফা কৰিছোঁ চাফা কৰাৰ পিছত মই ঘৰত গুচি আহিলোঁ তাৰপিছত বহু সময়ৰ পিছত এই ৰেলত মৰা বুলি ক'লে এটা মানুহ তাৰপিছত ৰেলত মৰা বুলি ক'লে মই আৰু চালোঁ ৰখাই মৰলা যে ৰেলত জাং যে মানে পোচকে পাতিয়ে টকনডালে হয়তো সিয়ে অন্য একো নাই তাৰপিছত পুলিচ এতিয়া আপোনাৰ কি হয় আপোনাৰ মোৰ নামটো আপোনাৰ কি হয় বাইদেউ মোৰ বাইদেউ হয় কি নাম আছে মোতকৈ ডাঙৰ দময়ন্তী ভৰালী নিউজ ডেস্ক ৰিপৰ্ট news24.com